the week. আহা এতিয়া আমি আৰম্ভ কৰোঁ প্ৰথমতে তোমাক মই অসমীয়াত লিখি দিছো অসমীয়াত কেনেকৈ লিখিবা খপ্তা খ প ত আ খপ্তা ইংৰাজীত উইক হয় প্ৰথমতে তোমাৰ হ'ল হেতু সোমবাৰ সোমবাৰ কেনেকৈ লিখিবা অসমীয়াত হু ম কম ব আ ৰ সোমবাৰ এটো কি হ'ল আৰ মাত্ৰা সোমবাৰ সোমবাৰক কেনে প্ৰনাউন্স কৰিবা তুমি ইয়াতে সোমবাৰ A H U M B A A R সোমবাৰ সোমবাৰক ইংৰাজীত কি ক'বা মানডে ইংৰাজীত সোমবাৰক কি ক'বা মানডে ঠিক আছে তাৰ পিছত আমি দ্বিতীয় তোমালোকে এক্সপ্লেইন কৰিবলৈ গৈ আছো দ্বিতীয় হ'ল তোমাৰ মংগলবাৰ কেনেকৈ লিখিবা মংগলবাৰ এটো মই লিখি দিছো তোমালোকক বুজাবলৈ ঠিক আছে মংগলবাৰ মংগলবাৰ বত আকাৰ ৰ মংগলবাৰ বুজিছানে মংগলবাৰ মংগলবাৰৰ প্ৰনাউন্স কেনে কৰিবা মই ইংৰাজীত লিখি দিছো মংগলবাৰৰ কি কয় ইংৰাজীত টিউজডে কি কয় টিউজডে এটো হ'ল তোমাৰ মংগলবাৰৰ টিউজডে কয় ঠিক আছে তাৰ পিছত তোমাৰ হ'ল মই বুজাব গৈ আছো বুধবাৰ তৃতীয় নম্বৰস অফ ডেট হ'ল তোমাৰ বুধবাৰ কেনেকৈ লিখিবা তুমি বুধবাৰ কেনেকৈ লিখিবা মই হেতু লিখি দিছো অসমীয়াত লিখি দিছো ঠিক আছে বুধবাৰ ব উকাৰ মাত্ৰা ধ বুদ্ধবাৰ ব আকাৰ আৰু বুদ্ধবাৰ এটো মই লিখি দিছো বুজিছানে বুধবাৰৰ প্ৰনাউন্সিয়েচন কেনে কৰিবা বুধবাৰ মই লিখি দিছো ইংৰাজীত নমস্কাৰ আটাইতকৈ মৰমৰ ছাত্ৰ ছাত্ৰীবিলাক এতিয়া মই তোমালোকক পঢ়াব গৈ আছো অফলা অসমীয়াত কয় আৰু ইংৰাজীত কি কয় ভাৱেলছ আহা এতিয়া আমি অফলা কেনেকৈ লিখিব লাগে এতিয়া আমি আৰম্ভ কৰো তোমাৰ হ'ল হেতু অসমীয়াত তোমালোকে বুজাবলৈ লিখিছো অফলা তোমাৰ ইংৰাজীত হ'ল ভাৱেলছ অফলা কি কয় ভাৱেলছ আহা এতিয়া আমি আৰম্ভ কৰো তোমাৰ হ'ল one কেনেকৈ লিখিবা one তাৰ পিছত হ'ল তোমাৰ two তাৰ পিছত হ'ল তোমাৰ three তাৰ পিছত হ'ল তোমাৰ four তাৰ পিছত হ'ল তোমাৰ four কি হ'ল এটো তাৰ পিছত হ'ল তোমাৰ হেতু হ'ল one তাৰ পিছত two slanting line দিব লাগে two তাৰ পিছত হ'ল তোমাৰ three standing line তাৰ পিছত four তাৰ পিছত হ'ল তোমাৰ five sleeping line এটো হ'ল তোমাৰ তাৰ পিছত হ'ল তোমাৰ ই কেনেকৈ লিখিবা প্ৰথমতে one